তো গাইছ আৰু এটা উঠি গ'ল ডাঙৰ শিঙি মাছ। তো বন্ধুসকল আজি এইটো পুখুৰীত বৰশী মাৰিম। এই পুখুৰীটো বহুত দিন হৈ গ'ল বৰশী মৰা হোৱা নাই, এক দুই বছৰ হ'ল। এইটো পুখুৰীত আজি বৰশী মাৰিম, আপোনালোকে চাই থাকক। আজি টোপ হিচাপে ব্যৱহাৰ কৰিম পৰুৱা বাঁহ, আৰু এইটো বৰশী। আপোনালোকে ভিডিঅ'টো পূৰা চাব কি মাছ পাওঁ। এইটো চাওক পৰুৱা বাঁহ, পুৰা মাছ আছে ইয়াত, চাই থাকক কেইটা পাওঁ। বৰশীটো পেলাই দিলোঁ। ডুব পাই গৈছে এটা। মাছে খাই আছে, এইটো এটা উঠিলে। ৰ'ব আকৌ আপোনাক ষ্টেণ্ডটো উঠাই দেখাই আছোঁ। এইটো কাৱৈ মাছ, এইটো চাওক কিমান ডাঙৰ কাৱৈ। পুৰণা মাছ বহুত আছে। আকৌ পেলাই দিছোঁ পৰুৱা বাঁহ লগাই। চাওঁ এতিয়া কি মাছ উঠে। মাছে খাই আছে বাৰু। এইটো মাছে খাই আছিলে, উঠা নাই। আকৌ খাই আছে, এইটো এইবাৰ উঠিলে। টেঙেৰা মাছ, বেছি সৰু নহয় ডাঙৰো নহয়। এইটো চাওক, আপোনালোকে পূৰা চাই থাকক, লাষ্টত দেখাম কিমান মাছ পালোঁ। मास्टर दबा दे इतना बड़ा मछली है भी इस मछली का तो 10 लोग एक साथ खा सकते हैं भी। से कहते हैं मछली ओहो उधर चिल्लास के पहले वीडियो वायरल हो तो तो ये वीडियो वायरल होना चाहिए। 1 करोड़ व्यूज़ तो कल ही आ जाएगा। तो इतनी बड़ी मछली भाई चाइना में नहीं मिलेगा। चाइना बटे। अगर आप लोग खाना चाहते हो तो लोकेशन में बता देता हूँ, घर के पीछे 1 सेकंड पुष्कुनी आगे आई बोलो। ई भाषा बेंगली और आसामीज हिंदी এই যে টিনার ঘর একটা ধান যাবো আয়া করবা খায়া যা ভালো। तो ये है मालिक और ये पुष्कुनी और তোমরা তো দেখতেছো যদি আয় পড়তে পারো। 50 টাকা টিকিট लगा जी। ए गाइस गिर गया तो मछली वो नहीं लगा क्योंकि थोड़ा कष्ट होते কি প্রাইতেছে দেখো আমার টুকটা খাবার লিখা। দেখো বন্ধুরা এই ছেলেটা বহুত কষ্ট করতেছে, তোরা অল্প ফল চল দিও, ফল না দিলেও ডিম দিও, ডিম নাহলে মাছের ঝুল দিও। আধা ঘন্টা মামু দাম ভালো কানা কত বড় কুড়ি ঠিক বহুত ঠিক লাগে। আপোনালোকে চালে মাছ উঠি আছে, এইটো ডাঙৰ এটা পুঠি উঠিলে। মইতো ভাবিছোঁ ফিচাৰী হ'ব সৰু,
তো নহয় ফিচাৰী নিচিনাই পুঠি, ডাঙৰ পুঠি। কেমেৰাত তেনেকৈ ভালকৈ দেখাব মানে ভালকৈ দেখিব নোৱাৰি কিমান ডাঙৰ বা সৰু, কিন্তু বহুত ডাঙৰ পুঠি। ক'লো না মাছ আছেই, বহুত মাছ আছে। এইটো আৰু এটা কাৱৈ, অলপ সৰু চাইজ। ইফালে লৈ আহ, যাবগৈ এইটো। খোল খোল খোল। ৰাখ দো। এইটো আৰু এটা টেঙেৰা মাছ, এইটো ডাঙৰ আছে। আৰু এটা পালো কাৱৈ মাছ। এইটো টিকলু। টিকলু এইটো কি মাছ? কি মাছ এইটো? কাটা নহয়, এইটো কাৱৈ মাছ। কাৱৈ মাছ। বহুত টাইম পিছত এটা গৰৈ মাছ উঠিলে, সৰু সৰু গৰৈ মাছ। আমাৰ টিকলুৱে ধৰি আছে মাছ। তো গাইছ আৰু এটা উঠি গ'ল ডাঙৰ শিঙি মাছ। আৰু মাছ নধৰাৰ কাৰণে ঘৰত আহি গৈছোঁ। চাক মাছ কিমান পালোঁ, বহুত মাছ পালোঁ। শিঙি আছে, টেঙেৰা আছে, কাৱৈ আছে, পুঠিও আছে, বহুত মাছ পালোঁ। আজি ভিডিঅ'টো ইয়ালৈকে আছিল।